Hello guys, welcome to my YouTube channel. আজি আপোনালোকৰ ওচৰত এনেকুৱা এটা বস্তু দেখুৱাবলৈ লৈ গৈ আছো যিটো বস্তু আপোনালোকে চাই হয়তো আপোনালোকে ভিডিঅ'টো চালে গম পাব। আৰু আগতে সকলো মানুহৰ ঘৰত আপোনাৰ মৌবাহ মানে প্ৰায় মানে আগতে মানুহৰ ঘৰত বহুতে মৌবাহ ৰাখিছিলে আৰু মৌবাহ পুহিছিলে, বহুত লক্ষী বুলি মৌবাহটো জনা যায়। আৰু আজি আপোনালোকক মই আজিকালিতো সেইবিলাক বস্তু দেখিবলৈ আপোনাৰ নাই, প্ৰায় নাই। আজি আপোনালোকৰ ওচৰত মই এনেকুৱা এটা জেগালৈ আপোনালোকে লৈ যাম য'ত আপোনালোকে মৌবাহ আপোনালোকে চাই পেলাই ভিডিঅ'টো গম পাব যে কেনেকুৱা এটা জেগাত আপোনালোকক মই লৈ আহিছোঁ। তেতিয়া আপোনালোকে স্ক্ৰীন নকৰিব, ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। ভিডিঅ'টোত আপোনালোকক মই সকলো বস্তু ধুনীয়াকৈ বুজাই দিম। আপোনালোকে ভিডিঅ'টো চাওক আৰু ভিডিঅ'টোত আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। গৈ আছোঁ আপোনাৰ আমাৰ যোনটো মেইন আপোনাৰ জেগাত দেখোঁ বুলি ভাবিছোঁ, সেই জেগাটোলৈ গৈ আছোঁ। আৰু আপোনাৰ ইমান ধুনীয়া সুন্দৰ পৰিৱেশ, মানে আমি এতিয়া আপোনাৰ ধৰি লওক যিমান যি নকৰোঁ আজিকালি যি চেণ্টাৰ হওক বা টাউন এলেকাৰ যিটো পৰিৱেশ হয় তাতকৈ মানে এইটো বহুত মনোমোহা বুলি ক'ব লাগিব। एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह এনেকুৱা এটা পৰিৱেশ ইয়াত আপোনাৰ তাত সেই পৰিৱেশলৈ আমি গৈ আছোঁ। আপোনাক দেখুৱাম বস্তুবিলাক, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণ চাওক। আপোনালোকে ভাল হ'ব ভিডিঅ'টো চাই পেলাই। আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটোত দবাই থ'ব। তেতিয়াহে মই দিয়া ভিডিঅ'বিলাক আপোনালোকে পোনপ্ৰথমে চাব পাৰিব। আহক আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। আমি আহি পেলাই আমাৰ যোনটো আমি আপোনালোকক দেখুৱাম বুলি ভাবিছিলোঁ সেই গন্তব্যস্থান আমি পালোহি। তো আপোনালোকক দেখুৱাব বিচাৰিছোঁ আজি মানে এনেকুৱা এটা ধৰি লওক যিটো আমি আগতে সকলোৱে মৌ ঘৰে ঘৰে পুহিছিলে আৰু আজিকালিৰ দিনত সেই মৌ আজিকালি প্ৰায় নাইকিয়া বুলি ক'ব পাৰি। আৰু মৈত্ৰৰ অমৃত মৌ তেনেকৈ বুলি কয় চাগৈ আগতে, মই ইমান এটা ভালকৈ নাজানো। তথাপি আপোনালোকক দেখাব বিচাৰিছোঁ যিহেতু আজি আমাৰে জামুগুৰি হাটৰ আমি চাপৰি অঞ্চলত আমি এনেকুৱা এটা মানে মোৰে সতীৰ্থ মোৰে বন্ধু তেওঁলোকে কৰিছে এটা মোৰ এটা হেৰি কৰিছে, ফাৰ্ম খুলিছে, য'ত আপোনালোকক মই আজি দেখুৱাবলৈ আহিলোঁ। তাত আপোনালোকে চাব কিমান এটা মৌ মানে আছে। সেই মানে আপোনালোকৰ আমাৰ ইয়াত আছে আমাৰ চতিয়া সমষ্টি বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াৰ আণ্ডাৰত, মানে তেওঁলোকৰ কন্যাকাৰ আণ্ডাৰত এটা মোৰ ফাৰ্ম খুলিছে ইয়াত। তো ফাৰ্মত আমাৰ সতীৰ্থ মোৰ ইয়াত আছে, মোৰ লগতে আছে বাবু প্ৰশান্ত বৰুৱা, তেওঁৱে খুলিছে। আৰু মই এতিয়া তেওঁৰ এই বস্তুবিলাক দেখাবৰ কাৰণে আপোনালোকক মই দেখিছে আপোনালোকক কেনেকুৱা যোগাৰ আছে আপোনালোকে দেখিছে। এইটো কি বুলি কোৱা হয়? এইটো হেলমেট বুলি কয়। এইটো হেলমেট ন? এইটো আপোনাৰ পিন্ধি যাব লাগিব, কাৰণ কিয় মৌয়ে আপোনাক ইয়াত যদি কামোৰে তেতিয়া আপুনি মানে ধৰি লওক যিহেতু ছেফটিটো দৰকাৰ ন সকলো কামতে, যেনেকৈ বাইক চলালে আপোনাৰ হেলমেটটো দৰকাৰ হয়, তেনেকৈ আমি যিটো জেগালৈ গৈ আছোঁ তাত আপোনাৰ এইটোও দৰকাৰ হয়। সেইকাৰণে মই এতিয়া বৰ্তমান পিন্ধি লওঁ। এইটো দেখিছে আপোনাৰ, এইটো মই সম্পূৰ্ণ ইয়াত আপোনাৰ মোৰ ছেফটি হৈ গ'ল, কাৰণ মোৰ মুখমণ্ডলত আপোনাৰ একো প্ৰব্লেম নহয়। আপোনাক দেখুৱাই আছোঁ, ভিডিঅ'টো চাই থাকক। আগলৈ গৈ আছোঁ এতিয়া বৰ্তমান। আপোনালোকে নিশ্চয় দেখিছে
ইয়াত আপোনালোকে দেখিছে সেই যে আপোনালোকে দেখি আছে বগা বগা আপোনাৰ বগা ক'লা এনেকুৱা এটা কালাৰৰ যিবিলাক দেখিছে আপোনাৰ বক্স দেখিছে আপোনাৰ সেই বক্সবিলাক এয়া দেখিছে আপোনালোকে নিশ্চয় যিটো বস্তু আজি আমাৰ মানুহৰ ঘৰত পাবলৈ বহুত টান কেনেকুৱা এটা পৰিৱেশত আমাৰ এই মৌ বাঁহখিনি ৰখা হৈছে য'ত এই পৰিৱেশত আপোনাৰ এটা কাৰণেই ৰখা হৈছে যিহেতু মৌখিনিয়ে আপোনাৰ নিজৰ জীৱনটো আৰু নিজৰ যিখিনি তেওঁলোকৰ খাদ্য সামগ্ৰী গোটাবৰ কাৰণে যেনেকৈ এই মৌখিনিয়ে আপোনাৰ ইয়াৰ পৰাই যেনেকৈ মানে সংগ্ৰহ কৰে ধৰি লওক আপোনাৰ খেতি বাতিৰ পৰা বা আপোনালোকৰ যিকোনো বনৰীয়া ফুলৰ পৰা সেই যিটো মৌৰ ৰস আমি খাওঁ সেই ৰসখিনি আমাৰ ইয়াৰ পৰাই সংগ্ৰহ কৰি পেলাই মৌখিনিয়ে নিজৰ বাঁহত গোটায় তো আপোনালোকে চাই থাকক ভিডিঅ'টো আপোনালোকক দেখুৱাই আছোঁ এইটো আপোনাৰ চাওক এইটো আপোনাৰ দেখিছে এই দেখিছে আপোনাৰ মৌৰ বাঁহ আপোনাৰ যেনেকৈ আপোনাৰ দেখিছে আপুনি দেখিছে বহুত মৌ ইয়াত আপোনাৰ সোমাই আছে আৰু আপোনাৰ এটা কথা আপোনালোকক জনাব বিচাৰিছোঁ যে এইটো আপোনাৰ অফ ছিজন হয় যিহেতু অফ ছিজন হয় ইয়াত আপোনাৰ খাদ্য সংগ্ৰহ কৰিবৰ কাৰণে মৌখিনিৰ বহুত এটা কষ্ট হয় কাৰণ আপোনাৰ এতিয়া বৰষুণৰ ছিজনত আপোনাৰ মৌয়ে বাহিৰলৈ ওলাব নোৱাৰে আৰু মৌখিনিৰ যিখিনি তেওঁলোকে খাদ্য বস্তু সংগ্ৰহ কৰে সেইখিনি সংগ্ৰহ কৰিব নোৱাৰাৰ ফলত তেওঁলোকৰ মানে ধৰি লওক ভিতৰতে বাঁহটোৰ ভিতৰতে তেওঁলোকে থাকি পেলাই সেই যিখিনি খাদ্য লাগে সেই খাদ্যখিনি আমাৰ যিজন সতীৰ্থ আছে বন্ধু আছে মানে প্ৰশান্ত বৰুৱা তেওঁৱে গোটেই বস্তুখিনি তেওঁলোকক প্ৰশান্ত বৰা তেওঁ গোটেই বস্তুখিনি খাদ্যখিনি সংগ্ৰহ কৰে ইয়াতে মানে দিয়ে মানে দি পেলাই আপোনাৰ মৌখিনিক খাদ্যটো যোগান ধৰি থাকে আৰু খাদ্যটো আপোনালোক কেনেকৈ যোগান ধৰে সেই বিষয়ে আপোনালোকক মই জনাই আছোঁ আপোনালোকক সেই বিষয়ে জনাবলগীয়া হ'লে আপোনালোকে এই মই আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ হেৰি কৰে ৰাণী আচ্ছা ৰাণী হয় আপোনালোক এইটো যে আপোনালোকৰ যে বস্তুটো যে আপোনালোকে হেৰি কৰিছে এইটো মানে হয় ৰাণী আছে ন তাতে ৰাণী আপোনালোকে চাওক মই ৰাণীজনক জুম কৰাই দিছোঁ কোনজন ৰাণী হয় এইজন দেখিছে আপোনালোকে আঙুলি দি দেখুৱাই আছে আপোনাৰ এইজন আপোনাৰ মৌ বাঁহৰ ৰাণী আমি যে কওঁ ৰাণী তো ৰাণী আছে আপোনাৰ ইয়াত ভালকৈ দেখিব পাৰি খোলালৈ আহিছে চাওক আপোনাৰ চাওক কোনটো আছিলে এইজন সকলোৱে নাজানে যে মৌ বাঁহত এজন ৰাণী থাকে বুলি সেই ৰাণী দেখিছে আপুনি মই মোবাইলত জুম কৰি দিছোঁ আপোনাৰ এইজন চাওক আপোনাৰ ৰঙা ৰঙা যিটো দেখিছে আপোনাৰ পিছফালে এই আঙুলিটো কবি কাম কৰিব পিছফালে দেখিছে আপুনি ৰঙা ৰঙা দেখি আছে দীঘল অকণমান সেইজন হৈছে মৌৰ গোটেই মৌ বাঁহটো ৰাণী হয় তেওঁৱে গোটেই মৌ বাঁহটো মানে যেনেকৈ আমাৰ ডিম দিয়ে গোটেই সঞ্চালন কৰে তেনেকৈ মৌ বাঁহটো গোটেই সঞ্চালন কৰি হেৰি কৰে আৰু আপোনাৰ ইয়াতে তেওঁলোকে এতিয়া ইয়াতে খাদ্য মানে হেৰি কৰি পেলাই মৌৰ কাৰণে জিলিকি আছে নেকি নাই জিলিকি থকা নাই খাদ্য আছেতো বহুত খাদ্য আছে ইয়াত ইয়াতে আপোনাৰ দেখিছে আপোনালোকে মৌখিনি কেনেকৈ তেওঁলোকে মানে মৌৰ কাৰণে যেনেকৈ মৌ হয় খাদ্য নহয় মৌখিনি গোটাইছে তেওঁলোকে গোটাই পেলাই মৌ হয় ব্লক কৰিছে ন ব্লক কৰিছে যে এইখিনি এয়া মৌ হয় এয়া তেওঁলোকে মৌ ৰাখিছে ইয়াত মানে আচ্ছা এওঁলোকে কিমান দিনমান লাগে তেনেকুৱা মৌখিনি হেৰি কৰোঁতে মৌ তেওঁলোকে ডেইলি আনে বতৰ ভাল থাকিলে তেওঁলোক ডেইলি আহিব বতৰ বেয়া থাকিলে আমি খাদ্য দিব লাগে এতিয়া অফ ছিজন যিহেতু অন ছিজনত তেওঁলোকে নিজৰ হেৰি নিজে গোটাব এতিয়া তেওঁলোকক জীয়াই ৰাখিবৰ কাৰণে খাদ্য দিব লাগে এতিয়া আপোনালোকে এইটো জীয়াই ৰাখিবৰ কাৰণে কেনেকুৱা খাদ্য এনেকুৱা আপোনালোকে এনেই ইয়াত গ্ৰহণ কৰি আছে আমি ইয়াত এতিয়া তেওঁলোক জীয়াই থাকিব এনাৰ্জি পাবৰ কাৰণে আপোনাৰ আমি চেনি পানী ঘুলি পেলাই দিওঁ চেনি পানী সম পৰিমাণে পানী দি সম পৰিমাণে মৌ আপোনাৰ হেৰি দি চেনি দি 10 কেজিত 10 কেজি দি সেইমতে সেইভাৱে কৰি আছোঁ মানে আপোনালোকে এই ইয়াৰ খাদ্যটো মানে 10 কেজি চেনি 10 কেজি পানী মিলাই পেলাই সেইবুলি নহয় এইটো যিমানখিনি আমাৰ আছে সেইমতে সেইটো মানে গোটেইখিনি এতিয়া বতৰ গোটেইখিনি মোক আপোনালোকে মানে 10 কেজি চেনিৰ লগত 10 কেজিত নহ'ব আমাৰ এবাৰত আমি 1 কুইণ্টেল 50 কেজি মৌ মানে চেনি আমি খুৱাব লাগে খাদ্য সেইটো দিব লাগিব আমি হয় সেইটো দিয়াৰ পিছত তেওঁলোকক আমি চেক কৰি থাকোঁ বতৰ ভাল থাকিলে নিজৰ জমা খাদ্যটো খৰচা নকৰে তেওঁলোকে নিজে সংগ্ৰহ কৰি খায় যিহেতু তেওঁলোক কৰ্মী হয় বহুত কৰ্ম কৰি পেলাই তেওঁলোকে এইটো গোটায় সেইটোৱে আৰু
তেওঁলোকক আপোনালোকে খাদ্য যোগানটো ধৰি থাকিব দিব লাগিব, নহ'লে তেওঁলোক হয়। আপোনালোকৰ ইয়াত কিমানমান বক্স আছে আপোনালোকৰ ইয়াত? বৰ্তমান ইয়াত এতিয়াতো 190 বক্স আছে। এখন হ'ব। আপোনালোকে নিশ্চয় দেখিছে, আপোনালোকৰ ইয়াত আপোনালোকক দেখুৱাবলৈ চাগৈ খুলি দেখুৱাবলগীয়া প্ৰয়োজন নহ'ব চাগৈ, কাৰণ আপোনালোকে নিজেই দেখিছে। আপোনালোকে সেই তালৈকে আপোনালোকে মই আপোনালোকক অকণ জুম কৰি দেখুৱাই দিছোঁ। ব'লক মই দেখুৱাই আছোঁ, আহক। আপোনালোকে দেখিছেই কিমানখিনি মূৰ বাকচ আপোনাৰ ইয়াত আছে, আৰু তেওঁলোকে বহুত কষ্টৰে এই মূৰ বাকচখিনি ৰাখি পেলাই তেওঁলোকে পোহপালন দি আছে। কাৰণ এনেকৈ আপোনাৰ মূৰ বাকচ বা আমাৰ মানুহৰ এঘৰত যদি এটা বক্স থাকে, সেই বক্সেই আপোনাৰ পোহপালন দিয়াতেই মানে, যিহেতু যাৰ ঘৰত মৌ আছে সেই সকলো ব্যক্তিয়ে জানিব যে এবক্স থাকিলেই কিমান এটা মানে কষ্ট হয় যে মৌখিনি মানে গোটাবৰ কাৰণে। আৰু এওঁলোকে ইয়াত প্ৰায় 100, 200, 150 কিমান বক্স হয় 190 বক্স 190 বক্স ইয়াত আপোনাৰ কালেক্ট কৰিছে। আৰু এওঁলোকে মানে ইয়াৰ পৰাই গোটেই বক্সখিনি আপোনাৰ মানে কালেকশ্যন কৰি গোটেইখিনি আপোনাৰ হেৰি দেখুৱাবলৈ বিচাৰে। গৰম হৈ গৈছে, ভিতৰত গৰম বেছি পাইছে কাৰণে তলত এনেকৈ এইভাৱে তলত আছে, আপুনি তলত বহি পেলাই দেখুৱাব পাৰে। হয়, এই দেখিছে আপোনাৰ বহুতো গৰম পৰিছে, আৰু আপোনাৰ বতাহ আপোনাৰ দেখিছে বৰষুণৰ ছিজন, আৰু তাতে আপোনাৰ গৰমটো বহুত পৰি আছে। সেইবাবে আপোনাৰ মোৰ যিখিনি আপোনাৰ মৌ আছিলে সেই মৌখিনি আপোনাৰ তললৈ ওলাইছে, আৰু ওলাই পেলাই মানে তেওঁলোকে নিজৰ গৰম ভাৱটো, যেনেকৈ সকলোৱে গৰম লাগেতো বাহিৰলৈ ওলাই, সেই গৰম ভাৱটো তেওঁলোকে মানে আপোনাৰ গৰম ভাৱটো যোৱাবলৈ তেনেকৈ আপোনাৰ আহি পেলাই বাহিৰত আপোনালোকৰ জিৰণি লৈছে। আৰু আপোনালোকক দেখুৱাই আছোঁ মই ছিজনত তেওঁলোকে দেখিছে, আপোনাক সকলোৱে দেখিছে কিমান বক্স আছে, আপোনালোকে নিজে নিজ চকুৰে দেখিছে আপোনাক কিমান বক্স আপোনালোকৰ ইয়াত দেখা পাইছে, দেখিছে আপোনালোকৰ। আৰু মই এবাৰ ঘূৰাই দিছোঁ, দেখিছে কিমান বক্স আছে আপোনাৰ ইয়াত মোৰ। তো আপোনালোকে নিশ্চয় অনুভৱ কৰিছে যে কেনেকুৱা মানুহৰ ঘৰত মাত্ৰ একটা বক্স থাকিলেই আপোনাৰ কেনেকুৱা এটা মানুহৰ মহ বুলি ক'লে ভয়ো খায়, অসুবিধা হয়। আৰু আপোনাৰ ইয়াত দেখিছে, ইয়াত আপোনাৰ মোৰ সতীৰ্থ প্ৰশান্ত বৰা, আৰু মানে মোৰ লগৰে হয়, তেওঁ সতীৰ্থ বাবু। তেওঁ যেনেকৈ তেওঁৰ লগত আৰু আছে, তেওঁৰ লগত আৰু সতীৰ্থ মানে আছে, তেওঁৰ লগত যিখিনি সতীৰ্থ আছে তেওঁলোকে গোটেইখিনিয়ে মিলি পেলাই, তেওঁলোকৰ 4-5জন সতীৰ্থ আছে, তেওঁলোকৰ সতীৰ্থ মিলি পেলাই যেনেকৈ গোটেইখিনি আপোনাৰ বক্স আপোনাৰ ইয়াত এনেকৈ পোহপাল দি আছে। লগতে আমাৰ মাননীয় শ্ৰী পদ্ম হাজৰিকা ডাঙৰীয়াৰ, আমাৰ চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়া, তেওঁৱে কন্যাকাৰ ফালৰ পৰা যিখিনি মৌ বক্স ইয়াত বৰ্তমান আছে, তেওঁলোকে তেওঁৰ আণ্ডাৰতে কাম কৰি আছে, তেওঁলোকে ইয়াত কষ্ট কৰি আছে, তেওঁলোকে ইয়াত সহায় কৰি আছে। আৰু লাষ্ট টাইমত আপোনালোকৰ ওচৰত মই এটাই অনুৰোধ জনালোঁ, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, সকলোকে জনাওক যে কষ্ট কেনেকুৱা।